So hello guys, welcome to my second channel Himraj Bhai Vlogs and Village Lifestyle. আজি আপোনালোকক দেখাব লাইছো হলোগ্রাম বনাইছে এইজন লৰাই। হাই। তো বেছি পলম নকৰি বলক আমি ভিডিওটো আৰম্ভ কৰো। যদি ভিডিওটো ৰাতিপুৱা চাই আছে গুড মৰ্নিং, আৰু যদি ভিডিওটো দুপৰীয়া চাই আছে তেনেহলে গুড আফটাৰনুন, আৰু যদি ফাটিবেলা চাই আছে ভিডিওটো আপোনালোকক জনাইছো গুড ইভিনিং। তো আৰু যদি মোৰ ভিডিওটো ৰাতি চাই আছে গুড নাইট। তো হেল্ল গাইস, এইটো হৈছে প্লাষ্টিকৰে তৈয়াৰী। এইটো আমি এইটো হলোগ্রাম বুলি মোবাইলত সার্চ কৰি মানে ইউটিউবত সার্চ কৰি আমি ওপৰত থৈ দিম, মোবাইলতে পখিলা কেইটাৰ ওপৰত থৈ দিম, তেতিয়া হলে বঢ়িয়াকে ধুনীয়াকে দেখা যাব। প্ৰথমতে মই ইউটিউবত হলোগ্রাম বুলি সার্চ কৰিলো, HOLOGRAM। তাৰ পৰা যিকোনো এটা ভিডিঅ' বাছি ললো। তাৰ পাছত প্লাষ্টিকৰে তৈয়াৰী এই হলোগ্রাম দি দিলো। যদি মোৰ ভিডিওটো চাই ভাল পালে লাইক কমেন্ট শেয়াৰ কৰিব, আৰু মোৰ চেনেলটি সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ এৰিছো, বাই বাই, জয় আই অসম।